নমস্কাৰ জনাইছো সকলোকে তোমালোক আটাইকে পাই লাৰ্ণাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো আজি আমি শিকিম অনুশীলনী R3 ৰ কোৱেশ্চন নম্বৰ 7 চাবা উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা ইয়াৰ আগতেও আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াইছিলো তো এটো কৰিব দিছে চাবা তো প্ৰথমটো দিয়া আছে 3375 এটো 3 ৰে হৰণ যায় হৰণ কৰি দিয়া আকৌ 3 তে যাব এটো আকৌ 3 তে যায় 125 এবাৰ 5 ৰে হৰণ যাব 3 দিন না যায় তো কোন 10 5 5 গুণ 25 5 5 গুণ 25 হৈ গল তো এটা লিখা এতেকে ঘনমূল of 3375 equal এনেকে লিখি দিয়া 3 কেইটা আছে 3টা তো এনেকে লিখিব পারে 3 কিউব 5 কেইটা আছে 3টা লিখি দিয়া 5 কিউব 3 3টাৰ পৰা ঘনমূল আছে তো এটা 3 আহিব মাল্টিপ্লাই এটা 5 3 into 5 কিমান হয় 15 তো 3375 ৰ ঘনমূল কিমান 15 এনেকৈ কৰিব লাগে তো নেক্সট চাবা 4913 এটো মনত ৰাখিবা তোমালোকে 17 ৰেহে হৰণ যাব বাকি বিলাকেৰে হৰণ না যায় 17 ৰে যাব 289 বাৰ এটুক আকৌ 17 ৰে যায় 17 পূৰণ 17 মানে হল 289 এতেকে ঘনমূল অফ 4913 ইকুৱেল ঘনমূল চিনটো দি 17 কিউব লিখিবা তাৰে পিছত উত্তৰটো আহিব তোমাৰ 17 ওকে তো নেক্সট চাবা 9261 দিয়া আছে কিহে দি হৰণ যাব তোমাৰ এটো 3 দি হৰণ যায় 3 3 19 তাৰে পিছত তোমাৰ আহিব 3 8 গুণ 24 3 7 গুণ 21 আকৌ 3 ৰে যায় 3 1 গুণ 3 3 0 3 2 গুণ 6 3 9 গুণ 27 আকৌ 3 ৰে হৰণ যাব 3 3 19 3 4 গুণ 12 3 3 গুণ 9 এতিয়া পালা 343 এটো সংখ্যা তোমাৰ 7 দি হৰণ যাব 4 গুণ 28 63 7 9 যা 63 7 into 7 49 এতেকে লিখা 9261 ইকুৱেল কে লিখিও দেখাও পাৰা ডাইৰেক্ট কৰি দেখাও পাৰা ঘনমূলক 9261 ইকুৱেল তো 3 কেইটা আছে সো 3টা দি দিয়া 7 3টা আছে তো 7 কিউব দি দিয়া 3 কিউবৰ পৰা 3 আহিব 7 কিউবৰ পৰা 7 3 into 7 20 ওকে তো নেক্সট চাবা 13824 2 ৰে হৰণ যায় হৰণ কৰি দিয়া আকৌ 2 ৰে যাব আকৌ 2 ৰে যায় তো আকৌ 2 ৰে হৰণ যাব 3 গুণ 6 2 2 গুণ 4 2 ৰে আকৌ যায় 2 গুণ 12 বাপৰে 2 ৰে দুখন হৰণ যায় আছে আকৌ 2 ৰে যাব 2 ৰে আকৌ যায় এতিয়া যাব সো 3 ৰে 3 9 গুণ 27 3 3 গুণ 9 ওকে সোয়া 2 3 বাৰ 2 3 বাৰ 2 3 বাৰ আকৌ 3 3 বাৰ তো এনেকে লিখিব পাৰা ঘনমূল অফ 13824 ইকুৱেল ঘনমূল অফ লিখি দিয়া 2 কিউব multiply 2 কিউব multiply 2 কিউব into 3 কিউব ওকে 2 3টাৰ পৰা এটা 2 2 3টাৰ পৰা এটা 2 2 3টাৰ পৰা এটা 2 3 3টাৰ পৰা এটা 3 পূৰণ কৰি দিয়া 3 গুণ 24 তো 13824 ৰ ঘনমূল হল 24 তো এনেকৈ কৰিব লাগে পুনৰ লগ পাম নেক্সট ভিডিঅ